তুমি করুণাময় জগতরে প্রাণ তুমি করুণাময় জগতরে প্রাণ তুমি যিশু তুমি আল্লাহ তুমি ভগবান তুমি যিশু তুমি আল্লাহ তুমি ভগবান এই বিশ্ব সংসার তোমারে সজন এই বিশ্ব সংসার তোমারে সজন সকলো জীৱকে তুমি কৰিছা পালন সকলো জীৱকে তুমি কৰিছা পালন গগনে পৱনে সকলোতে তুমি গগনে পৱনে সকলোতে তুমি এক মনে এক চিতে বিচাৰিছো আমি এক মনে এক চিতে বিচাৰিছো আমি অকণি কৰিছো মিনতি আমি অকণি কৰিছো মিনতি আকৌ এখন চাৰ্ট আনিছো চোৱা দেখিছানে এইবোৰ কিহেদি বনাইছো গম পাইছানে তোমালোকে কি কি দালি খোৱা ঘৰত কোৱাচোন দালি খোৱা নে নোখোৱা খোৱা কি কি দালি খোৱা মচুৰ দালি খোৱা আৰু মাহৰ দালি খোৱা আৰু কি দালি খোৱা ৰহৰ দালি বুটৰ দালি খোৱা নে নোখোৱা মুগৰ দালি খোৱা নোখোৱা খোৱা এতিয়া ইয়াতে আছে চোৱা এইবিলাক চব মচুৰ দালি দেখিছানে চোৱা দেখিছা এইবিলাক চব মচুৰ দালি বনোৱা গৈছে এইটো হৈছে এক এতিয়া একটো কেনেকৈ লিখে দেখিছানে একটো আমি এতিয়া অকণমান দেৰিকে আমি বাহিৰত লিখিম দেই এতিয়া তোমালোকে চাই লোৱাচোন ইয়াতে কেইটা আছে এটা সেইকাৰণে কি লিখিছো ইয়াতে এক ইয়াত কেইটা আছে দুটা সেইকাৰণে কি লিখিছো ইয়াতে দুই ইয়াতে কেইটা আছে তিনিটা এটা দুটা তিনিটা হয়নে ইয়াতে কিমান লিখিছো তিনি ইয়াতে কেইটা আছে গন্তি কৰাচোন তুমি ইয়াতে কিমান লিখিছো চাৰি তুমি গন্তি কৰা পাঁচ ইয়াতে কি লিখিছো পাঁচ এতিয়া আমি এইবোৰ আমি এতিয়া বাহিৰত গৈ লিখিম ঠিক আছে তোমালোকে গম পালা নহয় একত কেনেকৈ লিখে একত এনেকৈ লিখে দুই তেনেকৈ লিখে তিনি তেনেকৈ গম পাইছানে নাই এতিয়া আমি বাহিৰত লিখিম ঠিক আছে আমি এতিয়া বাহিৰত যাম দেই ৰামধেনু জানা ৰামধেনু ক'ত ওলায় আকাশত ওলায় কেতিয়া ওলায় বঢ়িয়া জানে দেখিছানে নাই বৰষুণ দিয়াৰ পিছত সূৰ্যটোৰ বিপৰীত চাইডে ওলা হয়নে ইয়াতে চাবা এতিয়া ৰং কেইটা আছে চাবাচোন আমি কম এতিয়া এইটো কি ৰং বুলি কয় কি কয় ৰঙা ৰং এইটো ৰঙক কি ৰং বুলি কয় কমলা ৰং এইটো কি কয় হালধীয়া এইটো কি কয় সেউজীয়া এইটো ৰঙক কি কয় এইটো নীলা এইটো হৈছে নীলা মানে আকাশী আকাশৰ নিচিনা পাতল নীলা হয়নে আৰু এইটো হৈছে এইটো নীলা এইটো কি ঘন নীলা নহলে গাঢ় নীলা মানে এইটো নীলা কিন্তু এইটো হৈছে পাতল নীলা হয়নে এইটো কি কয় পাতল নীলা আৰু এইটো হৈছে বেছি গাঢ়া নীলা যেনে তোমাৰ চোলাটো এইটো নীলা হয় নহয় এইটো নীলা এইটো কিন্তু কেনেকুৱা নীলা বেছি গাঢ়া নীলা হয়নে এইটো নীলা কিন্তু এইটো কেনেকুৱা নীলা এই যে আঁচবোৰ আছে এইটো কেনেকুৱা নীলা এইটো হৈছে পাতল নীলা এইটোৰ নিচিনা হয় নাই হিমাংশু চোলাটো হয় আৰু এইটোৰ নিচিনা নিবিড়ৰটো এনেকুৱা হয়নে আৰু নিবিড়ৰ পেণ্টটো কেনেকুৱা এইটো নিচিনা নে সেইটোৱে ডাঠ নীলা হয়নে আৰু এইটো কি কয় এইটো ৰং কি বুলি কয় এইটো ৰং কি বুলি কয় বেঙুনীয়া আমি ৰঙৰ নামো জানিলো আজি ন হয়নে মনত থাকিব নাথাকে মোৰ হাতত কিবা এখন আছে দেখিছানে নাই দেখিছা আচ্ছা এতিয়া মোৰ হাতত কেইটা আঙুলি আছে কোৱাচোন এটা আছে এতিয়া দুটা এতিয়া পাঁচটা আমাৰ এখন কি হাত বুলি কয় আমি হাতখনে কি কৰো ভাত খাওঁ হয়নে আৰু কি কৰো
কাম কৰো আৰু স্কুলত আহিলে আমি কি কৰো আমি লিখো হয়নে আমি এইখনেদি আগবাগ কৰো হয়নে নহয় আমি কিবা কিবি এনেকৈ আগবাগ কৰো হয়নে আৰু এইখন হাতত কেইটা আঙুলি আছে বুলি ক'লা পাঁচটা এতিয়া কেইটা হ'ল চোৱাচোন কেইটা হ'ল ছয়টা হ'ল এতিয়া কেইটা হ'ল সাতটা এতিয়া এতিয়া নটা হৈ গ'ল হয়নে এতিয়া দহটা আমি আছে দহটাটো পিছত শিকিম আগে নটা হয় না আমাৰ হাতত কেইটা আঙুলি আছে নটা আচ্ছা এতিয়া নটা কেনেকে কি কি আছে চাবাচোন দেই মই তোমালোকৰ এখন কিবা বনাই আনিছো চাবাচোন ইয়াতে কেইটা আছে কেইটা আছে কি বস্তু চিনি পাইছানে কি বস্তু কোৱাচোন জাতি ন এইটো আমাৰ অসমীয়াৰ চিন হয়নে আমাৰ অসমীয়াৰ হৈছে জাতীয় বস্তু চিন তাৰপিছত ইয়াতে কেইটা আছে চোৱাচোন দুটা আছে হয়নে এই দুখন কি বাৰু গম পাইছানে কি হয় আইনা ইয়াতে কেইটা আছে গন্তি কৰাচোন জানিবানে গন্তি কৰিব গন্তি কৰাচোন তুমি গন্তি কৰাচোন গন্তি কৰা কেইটা আছে গন্তি কৰাচোন কেইটা আছে বঢ়িয়া কেইটা আছে বুলি ক'লে তিনিটা তুমি গন্তি কৰাচোন ইয়াতে কেইটা আছে নহয় নহয় এইটো এটাকে ধৰা এই দুটা এটাকে ধৰা কেইটা আছে পাঁচটা তুমি কোৱাচোন এই বগা বগা কেইটা আছে কেইটা আছে চাৰিটা তুমি গন্তি কৰাচোন ইয়াতে কেইটা আছে এটা নহয় এনেকে কৰা এটা এটাকে কেইটা আছে ছয়টা তুমি ইয়াতে এই দুটা মণিক এটাকে ধৰি পেলাই গন্তি কৰা কিমান আছে নহয় এইটো এটা বুলি ধৰা দুটা তিনিটা পাঁচটা ছয়টা সাতটা বঢ়িয়া হয়নে আমি এতিয়া কেইদিনমানে চালো সাতটা তুমি কোৱাচোন ইয়াৰ পিছত কি আছে ইয়াতে ইয়াতে কিমান আছে কোৱা আঠ তুমি কোৱাচোন তাৰপিছত কেইটা আছে দুটাক এটা বুলি ধৰিবা দেই কোৱা নহয় নহয় এইটো এক এইটো দুই এইটো তিনি এনেকৈ গন্তি কৰা ন হয়নে তাৰমানে ইয়াতে কিমানলৈকে আছে আমাৰ একৰ পৰা নলৈকে আছে হয়নে নহয় নলৈকে আছে আৰু এইবোৰ কেনেকৈ লিখে দেখিছানে একটো কেনেকৈ লিখে দুইটো কেনেকৈ লিখে তোমালোকে যেতিয়া অকণমান ডাঙৰ হৈ যাবা তেতিয়া লিখিব পাৰিবা হয়নে নহয় এতিয়াতো জানা হোৱা নাই তোমালোকে এইকাৰণে আমি এনেকৈ ঘৰত আমি কি কৰিব লাগে গন্তি কৰি কৰি লিখিব লাগে হয়নে আৰু তোমালোকক মই দেখুৱাই আছো কেনেকৈ আৰু গন্তি কৰিবা লাগিছেনে বহি বহি আমনি লাগিছে ন এতিয়া আমি এটা গান গাম এই দুখন হাতৰ কথা কৈছিলো নে আঙুলিকেইটা গন্তি কৰিছিলে নে নাই এতিয়া আমি এই দুইখন হাতৰ আঙুলি দি আমি এটা গান কথা পাতিম মানে এক সং সং এক সং দি কিনে আমি কম এতিয়া দেখিছানে মই আঙুলি কি পিন্ধিছো দেখিছা নাই কি পিন্ধিছো এইবিলাক সব তোমালোকৰ চাৰিটা পুতলা ন এটা পিন্ধা নাই কিয় পিন্ধা নাই তাৰমানে এইটো দি মোক কৈ থাকিব সৰু পাপেট ফিংগাৰ পাপেট এইটো ফিংগাৰ পাপেট হয় এতিয়া এইটো কি আঙুলি কোৱাচোন বুঢ়া আঙুলি এতিয়া চাবা বুঢ়া আঙুলি কোনটো বুঢ়া আঙুলি কোনটো এয়া মই গাইছো এয়া মই কেনে আছা আজি তুমি কেনে আছা আজি তুমি ভালে আছো ধন্যবাদ ভালে আছো ধন্যবাদ যোৱাগে তুমি তাৰমানে এই হাতৰ বুঢ়া যদি বাঁহৰ বুঢ়ালৈ কথা পাতিছে মানুহৰ দৰে কথা পাতি আছে এতিয়া মধ্যমা আঙুলি তৰ্জনী আঙুলি কোনটো এয়া মই কেনে আছা আজি তুমি কেনে আছা আজি তুমি ভালে আছো ধন্যবাদ ভালে আছো ধন্যবাদ যোৱাগৈ তুমি মধ্যমা আঙুলি কোনটো এইটো মাজৰ আঙুলি হয় নহয় এইটো মাজৰ আঙুলি তাৰ মানে মধ্যমা কয় এইটো কি কয় মধ্যমা মাজৰ কাৰণে এই মধ্যমা এইটো মাজৰ আঙুলি মধ্যমা আঙুলি কোনটো মধ্যমা আঙুলি কোনটো এয়া মই
এয়া মই কেনে আছা আজি তুমি কেনে আছা আজি তুমি ভালে আছো ধন্যবাদ ভালে আছো ধন্যবাদ যোৱা গৈ তুমি অনামিকা অনামিকা এইটো কি কৰে মন্দিৰত যে ফুট দিয়ে এইটো কি আঙুলি বুলি কয় অনামিকা মনত থাকিবনে থাকিব এইটো কয় অনামিকা অনামিকা আঙুলি কুন্ত অনামিকা আঙুলি কুন্ত এয়া মই এয়া মই কেনে আছা আজি তুমি কেনে আছা আজি তুমি ভালে আছো ধন্যবাদ ভালে আছো ধন্যবাদ যোৱা গৈ তুমি এতিয়া আহিলে মান কৰিছো আমি কি কৰো তুমি কাম যোৱা নাই বুজা দিয়া মৰম লাগে না সকলোকে সৰু হয় না কনিষ্ঠ আঙুলি কুন্ত কনিষ্ঠ আঙুলি কুন্ত এয়া মই কেনে আছা আজি তুমি কেনে আছা আজি তুমি ভালে আছো ধন্যবাদ ভালে আছো ধন্যবাদ যোৱা গৈ তুমি এতিয়া গোটেই এখন এখনে কথা দিলে আৰু এখন গ'ল বাই বাই এখন কৈছিলে এতিয়া এখনে পৰিয়ালটো কুন্ত এয়া আমি কেনে আছা আজি তোমালোক কেনে আছা আজি তোমালোক ভালে আছো ধন্যবাদ যোৱা তোমালোক মানে এখনতে তোমালোক কেনেকুৱা লাগিলে ভাল লাগিছেনে আমি আকৌ গাম ন হৈ গ'ল এবাৰ গান কিবা তুমি মৌচুমীত বাবু মাইনাক দিয়া তুমি আনন্দনক দিয়া তুমি ইয়াক হিমাংশুক দিয়া ধৰিবা বঢ়িয়া তুমি মোক দিয়া এ বঢ়িয়া মই কাক দিম নিবিৰক ধৰিবা দেই ধৰিলা দিয়া মাইনাক দিয়া বঢ়িয়া আমি এইটো কি হাত আমি কোনফালে আহিলো এইটো কি হাত বাওঁ হাত আমি কোনফালে গলো বাওঁফালে গলো আমি এতিয়া চাবা এই আগলৈ গৈছো নে আকৌ পিছলৈ গৈছো নে আকৌ এইফালে আমি সোঁফালে গৈছো নে এইফালে আমি কলৈ গৈছো বাওঁফালে গৈছো নে আমি এতিয়া গানৰ নিচিনাকে সুৰ দি গাম ঠিক আছে চাবা এতিয়া আমাৰ অলপ কাবাডী গাই দিব কেনেকুৱা হৈছে আমি আগলৈ আমি পিছলৈ গৈছো আমি আগলৈ তিনিবাৰ আমি পিছলৈ গৈছো আমি পুৱে আহিছো আমি বাৱে গৈছো আমি পুৱে আহিছো আমি বাৱে গৈছো আমি আগলৈ পিছলৈ বাৱে ঘূৰি খেলিছো কেনেকুৱা লাগিছে ভাল লাগিছে নে দেৰি হৈছে ন আমাৰ ভোক লাগিছে নে এতিয়া আমি খাব লাগিব হয় নাই আজি বাইদেউ তোমালোকে কি বনাইছে জানানে কি বনাইছে বাইদেউ দাল খিচাৰি আজি দাল খিচাৰি মোৰ লোভ লাগি গৈছে আজি দাল খিচাৰি খাব লাগিব এতিয়া আমি এতিয়া ৰুমলৈ যাম খিচাৰি খাবলৈ নহয় নাযাওঁ কিন্তু আমি দৌৰি নাযাওঁ আমি এটা খেলা খেলি খেলাৰে যাম ঠিক আছে আমি খেলি যাম দেই আমি কি খেলি ঝক কিহে কৰে
ৰেলগাড়ী হয়নে? আমি এতিয়া আমাৰ ৰেল হ'ম দেই, ৰেলগাড়ী হৈ পেলাই আমি যাম, ঠিক আছে? আমি এতিয়া খেলা খেলিম। ধৰি লৈছা চব চৰাই, চৰাই দেখিছানে নাই? দেখিছা হয় নাই? চৰাই কি উৰে? এতিয়া হৈছে ধৰি লোৱা তোমালোক গোটেইবোৰ চৰাই হয়নে? এনেকৈ চৰাইবিলাক উৰি 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 আমি এখন ৰেলগাড়ী হ'ম, ৰেলগাড়ী হৈ পেলাই আমি ক'ত যাম? ৰুমৰ ভিতৰলৈ গুচি যাম হয়নে নহয়? এতিয়া ধৰি লোৱা তুমি ৰঙা চৰাই, তুমি গুলপীয়া চৰাই, তুমি কি চৰাই হ'বা তুমি? পাৰবিলাক আপোনাৰ ক'লা ৰং থাকে, বগা ৰং থাকে, পাৰ চৰাই হয়নে? তুমি হৈছা হালধীয়া চৰাই, তুমি হৈছা নীলা চৰাই হয়নে? তুমি হ'বা ক'লা চৰাই হয়নে? আৰু তুমি হ'বা বেঙুনীয়া চৰাই হয় নহয়? তুমি কি চৰাই হ'বা? তুমি হ'বা গুলপীয়া চৰাই, ঠিক আছে? এতিয়া আমাৰ ৰঙা চৰাইটো আহি পেলাই যাৰ গাতে পৰিব, উৰি উৰি আহিব ৰঙা চৰাইটো, উৰি আহি যিটো চৰাই গাতে পৰিব সেইটো চৰাই উৰিব লাগিব দেই। আৰু উৰি উৰি এনেকৈ চবেই লাইন হৈ হৈ আমি ক'ত যাম? আমি আৰম্ভ ৰেডি? ৰঙা চৰাই পিঠিত থপ থপ থপ, ৰঙা চৰাই ভিতৰ বাহিৰ, ৰঙা চৰাই ভিতৰ বাহিৰ, বগা চৰাই পিঠিত থপ থপ থপ, বগা চৰাই ভিতৰ বাহিৰ, বগা চৰাই ভিতৰ বাহিৰ, বগা চৰাই ভিতৰ বাহিৰ, বগা চৰাই ভিতৰ বাহিৰ, হালধীয়া চৰাই ভিতৰ বাহিৰ, এতিয়া ৰঙা চৰাই লোৱা, ৰঙা চৰাই পিঠিত থপ থপ থপ, উৰা উৰা ৰঙা চৰাই উৰা, ৰঙা চৰাই গুলপীয়া চৰাই, গুলপীয়া চৰাই উৰা, গুলপীয়া চৰাই ভিতৰ বাহিৰ, গুলপীয়া চৰাই ভিতৰ বাহিৰ, বগা চৰাই বেঙুনীয়া চৰাই, বেঙুনীয়া চৰাই ভিতৰ বাহিৰ, এইফালে যোৱা বেঙুনীয়া চৰাই ভিতৰ বাহিৰ, বেঙুনীয়া চৰাই, এইটো আমাৰ পাৰ চৰাই, এইটো পাৰ চৰাই, পাৰ চৰাই পিঠিত থপ 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 দেই, ভিতৰ বাহিৰ যোৱা ধৰা পাৰ চৰাই, ভিতৰ বাহিৰ গুলপীয়া চৰাই দিয়া 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 দিয়া, এতিয়া বগা চৰাই পিঠিত থপ থপ থপ, বগা চৰাই ধৰা ৰেলে যে পিছাৰি খাব, ৰেলে পিছাৰি খাব। তোমালোকে ডাল খিচিৰি কেনেকুৱা লাগিছে? ভাল লাগিছে ন? ইমান খেলিলা, নাচিলা হয়নে? পঢ়িলা, এতিয়া ভাগৰ লাগিছে নে? এতিয়া ধুনীয়াকৈ ধুনীয়াকৈ খাই দিয়া দেই, নেৰিবা কিন্তু দেই, এতিয়া পূৰা প্লেট চাফা কৰি খাই দিবা, ঠিক আছে? আৰু লাগিলে আৰু খুজিবা দেই খাই। অঁ তোমাক নালাগে? অঁ কিয় তুমি বেয়া পাইছা নেকি খাই? টেষ্টি হোৱা নাই? হৈছে নাই? অঁ টেষ্টি নাই হোৱা বোলে। অঁ আচ্ছা, ভাল হৈছে নাই কোৱাচোন বাৰু? অঁ ধুনীয়া হৈছে ন? আমাৰ নিবিড়াকে খাবলৈ বেয়া পায় যে, নিবিড়াক লাগে চাগে হেৰি মাংস ন? কণী ভাল পায় হয়নে? অঁ আচ্ছা, খাই থাকা দেই, ধুনীয়াকৈ খোৱা।